সূৰ্যাস্তৰ সময় আৰু আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ মই ৰাস্তাৰ পৰা। তো স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে চাই বহুত বেছি ভাল পাব। মই গৈছিলোঁ নিজৰালৈ, মানে নিজৰাত চুলি দিলে চুলি কোচা ভাল হয় বুলি কৈ যে, সেইকাৰণে প্ৰায় মই যেতিয়া যেনেকৈ পাৰোঁ সময় মিলিলে নিজৰাতে যাওঁ মোৰ চুলি ধুবলৈ আৰু একেলগে কাপোৰকেইটাও ধুই আনো। মজাকৈ ধুব পাৰি কাৰণ পানী এভেইলেবল থাকে। আৰু মই অকণমান পোহৰ থাকোঁতে গৈছিলোঁ, কিন্তু আহোঁতেহে এন্ধাৰ হৈ গ'ল। দিন ছুটি যে সোনকালে এন্ধাৰ হয়। আৰু আহি এয়া ফেচিয়েল কৰিবলৈ বেডৰুমত ৰেডি হৈছোঁ। কেতিয়াবা বহুত দিনৰ মূৰতহে মোৰ মনৰ ভিতৰত এনেকৈ সৌন্দৰ্যৰ চৰ্চাৰ ভূতটো জাগি উঠে, যেতিয়া এনেকুৱা ৰূপ ধাৰণ কৰোঁ। আৰু বেডৰুমত যিহেতু এটা লাইট বেয়া হৈ আছে, সেইকাৰণে আনটো লাইটৰ পোহৰ ভিডিঅ' বনোৱাৰ কাৰণে বহুত বেছি উপযোগী নহয়। বাট মইতো বনায়ে এৰিম ন যদি মন যায় বনাবলৈ। এয়া জবিজৰ চব প্ৰডাক্ট ৰেডি কৰি লৈছোঁ। ক্লিনজাৰ, স্ক্ৰাব, পেক, মাছাজ ক্ৰীম, জেল চব ৰেডি কৰি লৈছোঁ। মই জবিজৰ বস্তু বহুত বছৰৰ পৰা ইউজ কৰি আছোঁ, মানে 10 বছৰমানৰো বেছি হৈ গৈছে। ইউজ কৰি বহুত বেছি ভাল পাইছোঁ। আৰু মোৰ দৰে বাল্টিত পানী নল'লেও হ'ব, বাউলত ল'লেও হ'ব। লগত লৈছোঁ এখন কটন কাপোৰ, নহ'লে স্কিনটোৱে অকণ কষ্ট পাব ন, মানে ফ্ল'ৰখন পানী পৰি লেতেৰা হ'ব পাৰে যে, সেইকাৰণে মই এনেকৈ বাল্টিঙত পানী লৈছোঁ। আৰু তাৰ আগত চুলিখিনি পানী অকণমান টুকি মেলি মই ওপৰত বান্ধি ল'ম, নহ'লে চুলিবোৰ লেতেৰা হৈ যাব। ইমান ধুনীয়াকৈ ধুই লৈ আহিছোঁ। তো এইখিনি মই ফাষ্ট মুডত কৰি দিছোঁ, যাতে আপোনালোকে বৰিং নহয় চাই ফটাফট হৈ যায়। আৰু মই গোটেই ষ্টেপবিলাক দীঘল কৰি দেখুৱাই নাথাকোঁ দেই, কাৰণ সকলোৱে জানে আজিকালি এইবিলাক স্কিন কেয়াৰ আছে, আৰু ময়ে কিজানি অকণমান কমহে জানো। এয়া ক্লিনজাৰ লৈছোঁ, মাছাজ কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই মৰম দিবলৈ পাহৰি নাযাব দেই। বহুত ব্যস্ততাৰ মাজতো এটা দুটা হ'লেও ভিডিঅ' দিব মই ট্ৰাই কৰি থাকোঁ। আৰু আজিৰ ভিডিঅ'টো প্ৰিপ্লেন নাছিলে, আৰু আজি মই ফাৰ্ষ্ট টাইমৰ কাৰণে এনেকৈ এক্সপেৰিমেণ্ট কৰিব ওলাইছোঁ। টেনিং পেক আৰু গ্ল'য়িং পেক দুইটা মিক্স কৰি লগাম। মানে আনকালে কি হয়, কেতিয়াবা টেনিং পেকটো লগাই ভাবোঁ গ্ল'য়িংটো দুদিন পিছত লগাম, কিন্তু ইমান বেছি এলাহ ধৰে। মই যে কেনেকুৱা এলেহুৱা ব্যস্ততাৰ কাৰণে এনেকুৱাই হৈ যায় মানুহ, মানে তাৰপাছত সেইকাৰণে আজি ভাবিলোঁ একেলগে দুইটা লগাই দিওঁ। আগলৈ মোৰ স্পেচিয়েল ডে এটা আহি আছে, স্কিনখন যদি কিবা এটা হৈ যায় কি হ'ব নাজানো, বাট ৰিস্ক লৈ মজা লাগে। তো এয়া লগোৱা হৈ গ'ল। 15 মিনিট পিছত লগ পাই আছোঁ। 15 মিনিটৰ বেছিয়ে লাগি গ'ল। গা পা ধুই আহি গ'লোঁ মই। আৰু কেনেকুৱা লাগিছে, স্কিনখন ক্লিয়াৰ লাগিছেনে? মই কিন্তু মোৰ স্কিন টোনটো বহুত বেছি ভাল পাওঁ। মই বহুত বগা নহয়, বাট ক'লাও নহয়, চবে কয়। মোৰো বহুত বেছি ভাল লাগে। আৰু বহুত মানে ধকধকীয়া বগাটো মই ভালহে নাপাওঁ। এইটো স্কিন টোন চব ড্ৰেছৰ লগত মানে শ্বুট কৰে আৰু এইটো। আৰু চুলি কোচাও ধুনীয়াকৈ জাৰি জোকাৰি পানী টুকি আহিছোঁ। আৰু মই গা পা ধুই আহোঁতে 15 মিনিটৰ বেছি লগাৰ কাৰণ হ'ল মই নমদি আছিলোঁ। সন্ধিয়া পৰত এনেকৈ চাকি তাকি জ্বলালে এটা ইমান ধুনীয়া পজিটিভ ভাইব আহে, বহুত বেছি ভাল লাগি যায়। আৰু এতিয়া মই আপোনালোকক লৈ যাম আমাৰ ড্ৰয়িং ৰুমলৈ, কাৰণ ড্ৰয়িং ৰুমৰ বস্তুবোৰ অকণমান সাল সলনি কৰা হৈছে। কভাৰ চভাৰবোৰ কিন্তু পুৰণিয়ে আছে দেই, নতুনকৈ লগোৱা নাই, যিহেতু ধূলি চুলি আহি থাকে, মানুহ বেছিভাগ সময় নাথাকোঁ, লেতেৰা হৈ যায়। আপোনালোকে কি সাল সলনি কৰিছোঁ অকণমান চাবচোন। আৰু আজিলৈ আহোঁ মানে নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। লাভ ইউ অল, বাই, টেক কেয়াৰ, এডিটা।